গুড মৰ্নিং, নমস্কাৰ। কি খবৰ আপোনালোকৰ? মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি বুদ্ধ পূৰ্ণিমা আৰু আজি আমি যাম এঠাইলৈ বুদ্ধ পূৰ্ণিমা বুলি, কাৰণ বছৰত এবাৰ আহে, বহুত ভাল দিন এইটো। আৰু মানে কাৰণ কিয় যাব লগা হৈছে, কাৰণ মোৰ শাহুমাইক মানে কিবা এটা হৈছিল তাতে, সেইকাৰণে গামোচা দিম বুলি কিবা এটা হেৰিত কথাত, সেইকাৰণে এতিয়া যাম, তালৈ যাম। এতিয়া ৰাতিপুৱা 7টা বাজিছে, এতিয়া উঠি গা পা ধুলোঁ আৰু গা পা ধুলোঁ, এতিয়া যাম আৰু আপোনালোকে চাই থাকিব কি কৰোঁ, কেনেকৈ যাওঁ ন, কাৰ লগত যাওঁ চাই থাকিব। থেংক ইউ। Hal muka. Hal. Iya, tapi jadi no hoile tuh no hoile. Kok aja pas me lagi. Mana? Lalu habis apa? Itu tidak. Lagbo. Itu tidak ini. Mangi হয় যদিও মানে বান্ধবীৰ দৰে। Hayya nolbari ahile ami Pronita khawe. Pronita restaurant. এতিয়া খুমাম। যদি হাৱাই হয় আৰু খুমাম আৰু। এতিয়া খুমাই আছো। দোকান ডুবনা যাওঁ আৰু বাইকৰ ঘৰ সোমাই আছোঁ। বাবু কি খবৰ? কি খবৰ? কি খবৰ? কি খবৰ? এইয়া যোৱাকালি জেঠীৰ বাৰ্থডে পাতিছিলে, চাহ খালোঁ আমি। এতিয়া যাম আৰু জেঠীও যাব আমাৰ লগত। গাড়ী হ'ল আমাৰ সৰু ভিডিঅ' কৰা হোৱা নাছিলে বৰষুণৰ বতৰ কাৰণে। সেয়া সাগৰিকা ওলাল, তাই ঘৰত সোমাই কিনে চাদৰ মেখেলা পিন্ধিছে। সেয়া তেখেতে নাযায় বোলে এতিয়া। সেয়া মন্ত্ৰী নাযায় কাৰণে, মানে মোৰ হাজবেণ্ড নাযায় কাৰণে এতিয়া বেটাৰী ৰিক্সাত যাব লগা হৈছে। এতিয়া তাকো দুখন এখনত বহিছে হেৰি জেঠীহঁতে, জেঠী বহিছে। আহি আছো জলদি বাদি নক্তিপাৰা থানত বহিল। ইমান দেৰি লাগিছে আপোনাৰ ওলাতে। আমি ইমান দেৰি ৰখি ৰখি আমি তো ফাইনেলি আমি ৰিস্কাত বহিলো, মন্ত্ৰী খুনা নাযাওঁ অল গাড়ী লৈ পেলাই। দুখ লাগছি বহুত। আমি আগতে পালোঁ মানে অলপ খোজকাঢ়িব লাগিব, কাৰণ বহুত যাম, বহুত যাম। কিমান গাড়ী, বাপৰে বহুত মানুহ হয়।
এই মানুহবোৰ ৰ'দত ভিজি ভিজি যাই আছে। এইয়া দোকানত অলপ ৰখিছোঁ, নহ'লে বৰষুণত ভিজিব লাগিব। এয়া ধুনীয়াকৈ আহিছোঁ। মেকআপ যাব নহ'লি আমাৰ বহুত ডাঙৰ বৰষুণ ইয়াত, বহুত ডাঙৰ বৰষুণ। বৰুণ দেৱতাক ফোন কৰি আছে বোলে। কি হ'ব? বৰুণ দেৱতাক ফোন কৰি আছে, বৰষুণ বন্ধ কৰি দিব। যাব নি এই মাহঁতক লগ পালোঁ। সেইটো চাচু মা। এইয়া গেট, এইখন গেট। যিডাল গাছত তলত ধ্যান কৰাতে মানে জ্ঞান লাভ কৰিছিল সেইডাল মানে বোধিবৃক্ষ মানে সেইডালকে বোধিবৃক্ষ বুলি ধৰি লৈছে দাদাচোন সেইটো মানে নলবাৰীতে আছে নলবাৰীত নহয় কিন্তু এটা কল্পনা আৰু এটা কল্পনা বহুত মানুহ ইয়াত এতিয়া আমাৰ মায়ে চাচু মায়ে গামোচা বান্ধিব চবৰে নামত এখন গামোচা বান্ধিব গছত এইয়া মায়ে গামোচা বান্ধিব এতিয়া মই দি দিম ভালকে বান্ধিব দে বান্ধি নাযাওঁ বান্ধিবা নাই মায়ে গামোচা বান্ধি আছে ভালকে বান্ধছে ধূপ জ্বলালোঁ এতিয়া ওলাইছোঁ বহুত ভিৰ হয় এইটো জ্বলাব
পুৰুষ দেখালো মই খালা তুমি উঠে উখজি গছডালৰ তলেদি বা মেইন মন্দিৰত সোমাবৰ কাৰণে মানুহ এইয়া পুৰুষ মহিলা দুখন গেট আচ্ছা ঠিক আছে এইয়া ঠেলি হেঁচি সোমাই কিনে কিবা কৰি কটা ল'লোঁ কটা ভোগ খাইছি ন ভোগ খাই ল ভোগ খোৱা ফটো উঠে সাগৰিকল ফেন হিমন্ত বিশ্ব শৰ্মাদেৱৰ মাক কি ঠেলা আছে পিৰি লগাব কি হয় নাই মানুহবিলাক গা পাই থাকে কিবা কৰি সোমালো এতিয়া খিচিৰি খাম বাপৰে বহুত ভাগ্যৰ কথা এনেকে হ'ব আৰু খিচিৰি খালোঁ ইমান ভাল লাগিল কি ধুনীয়া ইমান সোৱাদ এতিয়া যাম আৰু পেট ভৰাই খাইছোঁ খিচিৰি পুৰা ভাল লাগিছে মা আৰু মই খিচিৰি খালোঁ চবে অঁ বঢ়িয়া লাগিছে কাপোৰত ভাল লাগিছে মা আৰু মই খিচিৰি খালোঁ চবে অঁ বঢ়িয়া লাগিছে কাপোৰত এটা সাগৰিকাৰ মাহীয়েক ল'ৰা লৈ আছে মাহীয়েক মই 15 বছৰমানৰ ভিতৰত জড়িত হৈছোঁ এই থানখনৰ কাম 25 বছৰ হ'ল এইখন মানে হেৰিটো এই উৎসৱটো তাৰে আগতে উৎসৱ হৈ থাকে প্ৰতিদিনে তাৰমানে মানে এই যে গৰাকী নাম প্ৰসংগ কাৰোবাৰ এটা গৰু কাৰোবাৰ পোৱালি দিলে ইয়াতে হেৰি দিয়া ইয়াত চাট দিয়া এইবিলাক চব হৈ থাকে আজি এইখনৰ অন্ততঃ এইখনৰ মূল হেৰিটো অন্ততঃ 200 বছৰ ধৰক 200 বছৰ থানখনৰ আৰু এই উৎসৱটো হৈছে 25 বছৰ আৰু এই উৎসৱটোৰ এইকাৰণে এইখন ধানৰ অত্যন্ত মাহাত্য ইয়াত মূল মহিলা নাগাৰ নাম আহি যাবা অসমৰ
জনপ্ৰিয় দুগৰাকী মহিলা নাগাৰা নাম জনাইছোঁ এতিয়া আমি এতিয়া মঞ্চত যাওঁ আৰু পাঠিয়া দুগৰাকী আহিবলৈ অনুৰোধ জনাইছোঁ বেলুন ল'লোঁ ময়ূৰৰ পাখি ল'লোঁ বেলুন নাই হেৰি এয়া যাব ওলাইছোঁ ভাল লাগিছে বহুত ভাল লাগিছে আজি সঁচাকৈ ভগৱানক দৰ্শন কৰি খোৱাৰ নিচিনা হৈছে এতিয়া গৈ আছোঁ এতিয়া মানুহৰ ভিৰ বহুত কম এতিয়া বহুত কম এতিয়া কমি গৈছে আৰু মানুহ লাহে লাহে তথাপিও আহি আছে এটা দুটা বহুত ভাল লাগিল বহুত ভাল লাগিল বহুত ভাল লাগিল আৰু আপোনালোকে আহিব নিশ্চয় কেতিয়াবা পালে আৰু অহা বছৰ ইয়াতে ৰূপালী জয়ন্তী হ'ব বুলি কৈছে 25 বছৰ হ'ব গতিকে আপোনালোকে আহিব ভাল লাগে গেট পালোঁ কিবা কৰি মই যাবা ওলছো গাড়ীত উঠছো মাত্ৰ